নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি মই আপোনালোকৰ কাৰণে এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে ছাগলী মাংস ৰেচিপি, আৰু এই ৰেচিপিটো বনাবৰ কাৰণে মই কি লৈছোঁ দেখাওঁ। ছাগলী মাংস লৈছোঁ মই 350 গ্ৰাম, জিৰা জালুক আৰু ধনিয়া মই ভালদৰে পিচি লৈছোঁ। ইয়াত মই পেকেট মছলা ব্যৱহাৰ নকৰোঁ। আৰু পিঁয়াজ মই 3টা কাটি লৈছোঁ, আলু 2টা মই কাটি লৈছোঁ, বিলাহী 1টা, তেজপাত 2খিলা, গোটা জিৰা কেইটামান, আৰু ইলাচি, লং, ডালচেনি আৰু জাবিত্ৰী আছে। আৰু মই নহৰু আদা পেষ্ট অকণমান কৰি লৈছোঁ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিম। কেৰাহীটো গৰম হৈ গৈছে। এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে। মিঠাতেলখিনি মই গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈ গৈছে। মই এতিয়া তেলখিনি তেজপাত 2খিলা দি দিছোঁ। দিয়াৰ পিছত মই ইয়াতে দি দিম গোটা জিৰা কেইটামান। গোটা জিৰাখিনি ফুটিছে। তাৰপিছতে মই ইয়াতে দি দিম কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনিও মই ভালদৰে ভাজি ল'ম। বিলাহীখিনিও মই ভালদৰে ভাজি লৈছোঁ। বিলাহীখিনি দিয়াৰ পিছত এতিয়া মই দিম ইয়াতে মাংসখিনি মই ছাল থকা লৈছোঁ। ইয়াত মাংসখিনি মই দি দিলোঁ। মই ভালদৰে লৰাই দিম। মই জুইটো কমাই থৈছিলোঁ। এতিয়া মই অলপ জুইটো বঢ়াই দিম। বঢ়াই লৈ মই ভালদৰে মাংসখিনি ভাজি ল'ম। এতিয়া মই কাটি থোৱা আলু কেইপিচো দি দিছোঁ। এতিয়া মই ইয়াতে হালধি দি দিম। হালধি আন্দাজমতে দিব। আৰু মই নিমখো আন্দাজমতে দি দিলোঁ। ভালদৰে লৰাই দিম। এতিয়া মই ভালদৰে সিজিবৰ কাৰণে ঢাকনাখন লগাই দিছোঁ। লগতে মই আকৌ জুইটো অকণমান কমাই দিছোঁ। ঢাকন উদঙাই দিয়াৰ পিছত মই ভালদৰে লৰাই দিম। ইয়াতে মই এতিয়া দি দিম নহৰু আদা পেষ্টখিনি। মই ইয়াতে জলকীয়াও দিছোঁ। নহৰু আদা পেষ্টখিনি দিয়াৰ পিছত মই আকৌ ভালদৰে লৰাই দিম। মই আকৌ ইয়াতে ঢাকনাখন লগাই আকৌ সিজিবলৈ দিম। নহৰু আদাখিনি দিয়াৰ পিছত মই ঢাকনাখন আকৌ এবাৰ আঁতৰাই দিলোঁ।
মই লৰাই দিম। ইয়াৰ পিছত মই এতিয়া বটি থোৱা জিৰা, ধনিয়া আৰু জালুকৰ পেষ্টটো দি দিম। দি মই আকৌ ভালদৰে ভাজি ল'ম। মই আকৌ কম জুইত ঢাকনা দি পেলাই ঢাকনখন দি মই আকৌ ভাজি ল'ম। এতিয়া মই গোটা গৰম মছলাখিনি ইয়াতে খুন্দি ল'ম। মাংসখিনি তেল বিৰিঙি গৈছে, তেল বিৰিঙালৈকে মই ভাজি লৈছিলোঁ ভালদৰে। এতিয়া মই গৰম পানী কৰিছিলোঁ, গৰম পানীখিনি মই এতিয়া ইয়াতে দি দিম। এনেকৈ গৰম পানী দিব। পানীখিনি দি ভালদৰে আকৌ উতলিব দিম। পানীখিনি দিয়াৰ পিছত মই উতলিবলৈ দিছিলোঁ। কম জুইত মই 20 মিনিটমান সিজিব দিছিলোঁ। সেয়া পানীখিনি গুচি গৈছে আৰু মাংসখিনিও সিজি গৈছে প্ৰায়খিনি। এতিয়া মই ইয়াতে খুন্দি লোৱা গৰম মছলাখিনি মই দি দিম। খিনি মই দি দিলোঁ। ইয়াতে মই কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই। মছলাখিনি দিয়াৰ পিছত মই আৰু এবাৰ উতলিবলৈ দিম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মৰম দি যাব, মই যাতে আগলৈ আৰু ভাল ভাল ভিডিঅ' দি যাব পাৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু বেল আইকনটো বজাই অল কৰি দিব। তেতিয়া মই যি ভিডিঅ' দিওঁ আপোনালোকে যাতে সোনকালে পাই যায়।